নমস্কাৰ বন্ধুসকল, মই ধৃতি ভাস্বতী ফুকনে মোৰ আন এটা অনুভৱৰ শিতানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইখিনিতে ক'ব বিচাৰোঁ, যদি আপুনি কবিতা শুনি ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ন'টিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব। তেনেহ'লে বলক আজিৰ কবিতাটো আৰম্ভ কৰোঁ। আৰু আজিৰ কবিতাৰ শিৰোনাম হৈছে তোমাৰ অবিহনে। তোমাৰ অবিহনে নিজান মোৰ হৃদয়ৰ উপকণ্ঠ, কোনেও উমান নোপোৱাকৈ সামৰি ৰাখোঁ হৃদয়ৰ বিষাদ। তুমি ক'ত সামৰি ৰাখিছা মোক, ক'ত বিচাৰি ল'বা মোক? তোমাৰ সন্ধিয়াৰ চাহৰ আড্ডাৰ মাজত, নে তোমাৰ সান্ধ্য ভ্ৰমণত? পুৱা আৰু সন্ধিয়াবোৰ বৰ কষ্টকৰ, হাঁহি ভালপোৱা মইজনীও ক'ৰবাত যেন কোঙা হৈ যায় তোমাৰ অবিহনে। ক'ত বিচাৰি পাবা মোৰ সঁচা ভালপোৱাৰ সুগন্ধ? মই ভালপোৱা ৰঙা গোলাপৰ পাহিবোৰৰ মাজত, নে তুমি ভালপোৱা মদিৰাৰ গিলাচত?